নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই তোমালোকক স্মাৰ্ট ষ্টেপ চেনেললৈ স্বাগতম জনাইছোঁ। সকলোৰে মাজত কেৱল এটাই ডাঙৰ ভয় লাগি আছে যে পৰীক্ষালৈ আৰু বেছি দিন নাই, মেট্ৰিক নহয় বা হাই ছেকেণ্ডেৰী পৰীক্ষালৈ। আমাৰ মাজত কেৱল 2 মাহ নহ'লে এমাহ, কাৰোবাৰ হয়তো 20 দিন থাকিব পাৰে। তেন্তে কোনো কথা নাই, তোমালোকে যদি ভালদৰে এক্টিভ হৈ ভালদৰে পজিটিভ মাইণ্ডত যদি ভালদৰে পঢ়া, তেন্তে নিশ্চিতভাৱে তোমালোকে বহু চিলেবাছ কমপ্লিট কৰিব পাৰিবা আৰু ভাল ফলাফল এটা লৈ তোমালোকে হাঁহি মুখেৰে উজ্জ্বল হ'ব পাৰিবা। অৰ্থাৎ মা দেউতাক তোমালোকে হাঁহি মুখ দেখিবলৈ পাবা। তোমালোকে যদি ভালদৰে পঢ়া নাই, তেনেহ'লে আজিৰ পৰা এই ভিডিঅ'টো চোৱাৰ পৰা তোমালোকে পঢ়িবলৈ ষ্টাৰ্ট দিয়া। ভালদৰে পঢ়া, ভালদৰে পঢ়িলে তোমালোকে নিশ্চিতভাৱে পাৰিবাই, নোৱাৰা কোনো প্ৰশ্ন নাহে। তোমালোকে যদি নোৱাৰোঁ বুলি যদি ভাবিছা তেনেহ'লে নোৱাৰিবা, পাৰিম যদি বুলি ভাবিছা তেনেহ'লে তোমালোকে পাৰিবা, নিশ্চিতভাৱে পাৰিবা। তোমালোকৰ মাজত কেৱল বিশ্বাসৰ প্ৰয়োজন। আজিৰ দিনত তোমালোকে যদি বিশ্বাস নহয়, তোমালোকে জীৱনত উন্নতি কৰিব নোৱাৰিবা। কাৰণ তেনেহ'লে আমাৰ মাজত বিশ্বাসৰ বহুত প্ৰয়োজন আছে। তোমালোকৰ পোনপ্ৰথমে মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যে আমাৰ মাজত ডিচিপ্লিন নাথাকে, বহুতৰ মাজত ডিচিপ্লিন নাথাকে। অৰ্থাৎ আমি পঢ়িব লাগে 5 বজাৰ পৰা সন্ধ্যা 5 বজাৰ পৰা আমি 10 বজালৈকে পঢ়িব লাগে, কিন্তু আমি পঢ়া নাই, শুই আছোঁ। কোনোবাই মোৰ ইনষ্টা চাই আছে, কোনোবাই ফেচবুক চাই আছে, কোনোবাই শুই আছে। কিন্তু এই পিছত পঢ়িম, 4-5 বছৰত পঢ়িম, তেনেকৈ কৰিলে কিন্তু নহ'ব। এতিয়া আমাৰ মাজত বহু সময় নাই, অকল 2 মাহে বাকী। মেট্ৰিকৰ যদি বেয়া হৈ যায় তোমালোকৰ বহুত ডাঙৰ প্ৰব্লেম হৈ যাব। তো গতিকে তোমালোকে এইবোৰ কৈ থাকিলে নহ'ব। তোমালোকে আগত যি কৰিলা, এতিয়া কিন্তু সময়মতে কাম চলিবলৈ শিকা। বুজি পাইছেনে? এই সময়খিনি যদি গুচি যায়, 5 মিনিট হওক, 10 মিনিট হওক, 1 ঘণ্টা হওক, গুচি গ'লে আকৌ পুনৰ ঘূৰাই নোপোৱা। বুজি পাইছা? সেই সময় কিন্তু আমাৰ কাৰণে বহু মূল্যৱান, ডিচিপ্লিন কিন্তু আমাৰ কাৰণে বহু মূল্যৱান। আৰু এটা কথা এটা তোমালোকক ক'বলৈ বিচাৰিছোঁ যে মটিভেশ্যন, সকলোৱে বিচাৰি থাকে মটিভেশ্যন দৰকাৰ। তো মটিভেশ্যন ইমান দৰকাৰ নহয়, তোমালোকে ডিচিপ্লিন মেইনটেনেঞ্চ কৰি থাকিবা, তাৰ লগতে মটিভেশ্যনো লৈ থাকিবা। তোমালোকে পূৰা এক্টিভ মাইণ্ডত পঢ়িবা, পাৰিম বুলি পঢ়িবা। যদি নোৱাৰিম বুলি যদি ভাবি পিনে পঢ়া, তেন্তে তোমালোকৰ কিন্তু দিগদাৰ আছে, তোমালোকে নোৱাৰিবাই। একদম নিজৰ ওপৰত বিশ্বাস ৰাখি তোমালোকে পঢ়া। মই এতিয়া চোৱা, কিছুমানে হয়তো এতিয়া যদি পঢ়া 85% আনিব পাৰিবা। যদি ভালদৰে নপঢ়া তেনেহ'লে কিন্তু দিগদাৰ আছে। এতিয়া আহোঁ এটা পোনপ্ৰথমে তোমালোকৰ কথা লৈ, তোমালোকে কাৰো আনৰ লগত কম্পেয়াৰ নকৰিবা। যদি কম্পেয়াৰ কৰা তেনেহ'লে এৰি দিয়া। তোমালোকে কি কৰিবা, নিজৰ লগত কম্পেয়াৰ কৰা। আৰু এতিয়াও চাগে সকলোৰে হয়তো প্ৰি ফাইনেল এক্সাম শেষ হৈ গৈছে, সেই প্ৰি ফাইনেল এক্সাম হৈ আছে, তো হয়তো কাৰোবাৰ হয়তো শেষো হৈ যাব পাৰে। সেই প্ৰি ফাইনেল এক্সামৰ যিবোৰ কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰবোৰ তোমালোকে ভালদৰে চাবা। ক্লাছ 10ত আগত ইংলিছ আৰু ছ'চিয়েল চায়েন্স বহুত টান আহিছিলে, এবাৰ ইংলিছ আৰু ছায়েন্স বেছিকৈ টান আহিব পাৰে। তোমালোকে সেইকাৰণে ছায়েন্সখন পূৰা ভালদৰে পঢ়ি চাই যাবা। তো প্ৰি ফাইনেল এক্সামৰ যিমানখিনি কুৱেশ্যন পেপাৰ আছে ছল্ভ কৰিবলৈ ট্ৰাই কৰা। যদি পৰা নাই চেষ্টা কৰা, ছাৰ বাইদেউক সোধা বা নিজৰ পৰিয়ালৰ মানুহক সোধা, তোমালোকে চেষ্টা কৰা। কিন্তু তোমালোকে পাইছা নে নোৱাৰিছা নিজকে এবাৰ কুৱেশ্যন কৰিব পাৰিবা, মই কিমান পাইছোঁ, মই কিমান কৰিব পৰা নাই। তোমালোকে কুৱেশ্যন পেপাৰ যিমানে প্ৰেক্টিছ কৰিবা সিমানেই পাৰিবা। আৰু এটা কথা তোমালোকক এতিয়া মই কৈ দিব বিচাৰিছোঁ যে আমাৰ এই স্মাৰ্ট ষ্টেপ চেনেলটোতে তোমালোকৰ যিমানখিনি প্ৰি ফাইনেল এক্সাম হৈ গৈছে, ছায়েন্স, ছ'চিয়েল চায়েন্স, যিমানখিনি পাৰোঁ আমি দিবলৈ চেষ্টা কৰিম। তোমালোকে মই আমাৰ স্ক্ৰীণত দেখা নম্বৰত তোমালোকে হোৱাটছআপ যোগেদি পঠাবা, কুৱেশ্যন পেপাৰখন PDF কৰি দিবা। তোমালোকক সম্পূৰ্ণ চলিউশ্যন ভিডিঅ' ভালদৰে দি দিম। তোমালোকে যদি কোনটো পৰা নাই মোক হোৱাটছআপত সুধিব পাৰিবা, ঠিক আছে? এইখিনি তোমালোকক মই সুবিধাখিনি দি দিছোঁ। আৰু তোমালোকে যিমানে পাৰে মোক যিমান মৰম দিবা, তোমালোকক সিমান মই ভাল ভিডিঅ'সমূহ তোমালোকৰ মাজলৈ আগবঢ়াবলৈ পাৰিম। তোমালোকৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰা বা টান যিমান আছে চব ছল্ভ কৰিবলৈ পাৰিম। তো তোমালোকে যিমান পাৰে আমাক মৰম দি যাবা। তোমালোকে চেনেলটো যদি তেতিয়ালৈকে লাইক